ভালে ভালে চাইকেলখন দে চিঞৰ বাখৰ নকৰিবি কিন্তু নহলে ডিঙি এঠাইত আৰু গাটো এঠাইত থাকিব দে চাইকেলখন পটাপট হে মই স্কুলৰ পৰা আহিছো চাইকেল কেলে দিম আকৌ এতিয়া মই ঘৰলৈ কেনেকৈ যাম চাইকেল লাগে যদি ঘৰলৈ গৈ লৈ আহিবগে দেউতাক সুধি মই চাইকেল দিব নোৱাৰো দেই এতিয়া পেলালে মোক গুটি মাত গুটি আয়ো ঈশ্বৰ কি হ'ল মোৰ ল'ৰাটো আয়ো কোনে কি কৰিলে হয় ককাইদেউ কি হ'ল ঐ গুটি স্কুলৰ পৰা ঘৰলৈ আহি থাকোঁতে আধা ৰাস্তাতে ক'ব নোৱাৰা হৈ পৰি আছিলে মই টাউনৰ ফালে গৈছিলোঁ ঘূৰি আহি ভাল দেখিলোঁ বুলিহে সময়মতে হাতখনৰ পৰা তেজ ওলাই থকা দেখিছিলোঁ যাচোন যা ভিতৰলৈ নি কিবা এটা বান্ধি দেগে ই আজি চাইকেল লৈ গৈছিলে যে সেইকাৰণে সোনকালে আহি আছিলে আকৌ অকলে অকলে আমি কেইটা খোজে আহি আছিলোঁ ইয়াৰ চাইকেলখন কোনোবাই লৈ গ'লগৈ চাগে অকল বেগটো আৰু ইহে পৰি আছিলে আমি আহি মানুহ চানুহ একো দেখিয়ে নাপালোঁ অকল ইয়াকহে পালোঁ হেই চাওঁ কি ল'ৰা কি গতি হৈ আহিছে বাহিৰত ইমান হুলস্থুলখন হৈ আছে সেইজনে আকৌ ভাতৰ পাতৰ পৰা উঠি আহিবলৈ টান পাইছে বৰ আচৰিত মানুহ দেই পিছে এনেকুৱা অৱস্থাটো কৰিলে কোনে স্কুল যোৱা ল'ৰাৰ লগতো এইবোৰ হয় নে গাঁৱততো আগে পিছে এনেকুৱা ঘটনা কাহানিও দেখা নাই আমি আগে গুটি তোৰ লগত কোনে এইবোৰ কৰিলে হয় আমাক এবাৰ কৈ দেচোন তই তাৰ যদি চুলি চিঙি ডাল ডাল কৰিব নোৱাৰো আমি তই চিনি পালিনে নাই কোন আছিলে কি আচৰিত ইমান অকণমানি ল'ৰাটো চাইকেলখন লৈ যাবগৈ লাগে নে বেয়া নালাগিলে নে সেয়া দেখিছ অথনিৰ পৰা ইমানকে সুধিলো এনেকুৱাখনে কৰি আছে অকল এতিয়া একো ক'ব নোৱাৰা হৈ আছে চাগে ভয় খাই আছে নহয় বৰ বেয়াকে মহাজনৰ ঘৰ সৰুটো পুতেক পগলা হৈ হাতত খুকুৰি লৈ জাকে জতে পাই ঘপিয়াই ঘপিয়াই ঘূৰি ফুৰিছে মহাজনৰ ঘৰ সৰুটো পুতেক পগলা হৈছে ৰাইজ পগলা এইটোৱে মা এইটোৱে মহাজনৰ সৰুটো পুতেক সিয়ে মোক কাটিলে আৰু চাইকেলখনো লৈ গ'লগে কোন ক'ত আছ বচাহি এইটোৱে সঁচাকে ঘপিয়াই দিব এতিয়া মোক এই চালা বুঢ়ী ক'ত পলাইছ পইচা দে বুলি কৈছো নে তোক পইচা দে মই পথাৰলৈ ধান যাবলৈ অহা মানুহে মোৰ হাততনো ক'ৰ পৰা পইচা থাকে হয় কথা ক'বলৈ আহিছ মই আঁতৰ পৰা চাইহে আছিলো ব্লাউজৰ ভিতৰৰ পৰা যে 50 টকীয়া দুটা উলিয়াই টিককেনে আকৌ ভৰাই থৈ দিয়া নাই ধান কাটি থকাৰ মাজতে উলিয়া পটাপট উলিয়া মৰিবলৈ মন নাই যদি আৰু বৰকে চিঞৰি নাথাকিবি একে ঘাপে নেলো ছিঙি দিম নেমাৰিবি সেইকেইটা যাওঁতে দোকানৰ পৰা চাহপাত দুটামান নিম বুলিহে লৈ আনিছিলো ঘৰত চাহপাত নাইকিয়া হৈ আছে বোপাই চিঞৰটো ডাইৰেক্ট সেইফালৰ পৰা আহিছে পগলা হৈ পথাৰতে কাৰোবাক ধৰিলেগে চাগে ঐ বল পটাপট নহ'লে মাৰি চফা বনাব এতিয়া পগলাটোৱে চাহপাত কিনি নিবলৈ থোৱা পইচাটো লৈ গ'লগে পথাৰতো ডকাইত ওলাই আজিকালি তাকো গাঁৱৰে চিনাকি ল'ৰা মহাজনৰ পুতেকে কি খাবলৈ নাপায় এইবোৰ কৰি ফুৰিছে হয় সেয়া দেখিছনে মই গম পাইছিলোৱেই 100% তৰালীয়া হ'ব বুলি কথাটো অৱশ্যে ময়ো ভাবিছিলোঁ ধান দোৱা সময়তেই হওক বা ৰোৱা সময়তেই হওক বেলেগ কোনো নাথাকিলেও পথাৰত তৰালী বাইদেউটো থাকিবই থাকিমেই সেইবোৰ কথা এতিয়া বাদ দে সেই নহয় নিচাদু কথাটো ক'বলৈ লাজ লাগিছে আপোনালোকৰ বাবুৱেনো বাৰু কিহৰ অভাৱত পৰি দিন দুপৰতে মোৰ পৰা ডকাইতি কৰি 100 টকা এটা নিবলগীয়া হ'ল হয় কেছটো নগেন তৰালী সি তোৰ পৰা জানি বুজি নিয়া নাই হয় তাক ভূতে ধৰিছে নহ'লে পগলা হৈছে বাবু পগলা হৈছে পগলা হৈছে মোৰ ল'ৰাটো খাবলৈ পিন্ধিবলৈ নেপায় নহয় জোখতকৈ বেছিকৈ দিলো সেইকাৰণেহে পগলা হৈছে যেন লাগিছে তৰালী পেহী সি অকল আপোনাৰ লগতে এনেকুৱা কৰা নাই নহয় আমাৰ লগত যে গুটি তাৰ চাইকেলখনকে কাঢ়ি লৈ গ'লগে মহাজনৰ পুতেকৰ গাত যিটো ভূত লাগিছে ৰাম ৰাম কালি চাবলৈ গৈছিলো বুজিছ পিছবেলা যাকে য'তে পাই কথা নাই মুঠতে অকল পইচাকেই খুজি থাকে মই আকৌ তোমাৰ পকেটত এটকা নোহোৱাকে ঘূৰি ফুৰা মানুহ ক'ত বাৰু আমি সেইবোৰ দামী দামী ভূতৰ আগত তিষ্টি থাকিব পাৰোঁ আঁতৰৰ পৰাই চাই গুচি আহিলো আৰু কাকো নোকোৱা নেমেলাকে কৰবাত বেংকে চেংকে জন্ম হোৱা ভূত থাকে আকৌ সেইকাৰণে অকল পইচাকে খুজি থাকে আমি হ'লে নেযাওঁ দেই এনেও দুখীয়া মানুহ ময়ো নেযাওঁ তেতিয়াহ'লে তাক এটা মাৰি দিম বুলি ভাবিছিলোঁ ভূতটো ধনী যদি আঁতৰৰ পৰাহে ৰাম ৰাম আৰু দেই মহাজনে শুনামতে ভূতটো সন্তুষ্ট কৰিবলৈ এতিয়ালৈকে 20,000 টকা ভাঙিলেই পইচা কেইটকামান পোৱাৰ লগে লগে অকণমান ঠাণ্ডা হয় হেনো তাৰপিছত আকৌ উকাই হেনো পইচা শেষ হ'লে ৰাম ৰাম এনেকুৱা ভূত বেছ লগাই একেবাৰে মাৰি পেলাব লাগে ঐ পদ্মেশ্বৰ ল'ৰা অকণমান ভালকে থবি এইকেইদিন
শুনামতে আমাৰ মহাজনৰ পুতেককে অকল কালিলৈকে পইচা খোৱা ভূতটোৱে ধৰি আছিলে, আজি আৰু এটাক ধৰিছে বুলি কোৱা শুনিছো। হয়নে? মহাজন হ'ল টকা পইচা থকা মানুহ। ভূতে যিমান পইচা খুজিলেও ভূত পুহি থাকিব পাৰিব, কিন্তু আমাৰ বোৰৰ গাত লম্ভিলে কি কৰিম বাৰু? হয়, আৰু সেইবোৰ কেনেকুৱা ধৰণৰ ভূত বাৰু? অকল ল'ৰাবোৰৰ গাতহে লম্ভে যে। মোৰে ভাল হৈছে দেখোন তেতিয়াহ'লে। মই আকৌ দুজনী মাইকী ছোৱালীৰ বাপেকহে, মানে মোৰ ঘৰলে ভূত এনেও নাহে। পইচা 5,000 দে, পইচা 10,000 দে, পইচা 20,000 দে। আয়ো প্ৰভু ঈশ্বৰ, ৰক্ষা কৰা। ল'ৰাটোৰ গাত ভূতটোৱে আকৌ লম্বি ল'লেহি। মই এনেকে চাই থাকিলে নহ'ব। য'ৰ পৰা হ'লেও বেজ এটা মাতি ইয়াৰ গাৰ পৰা ভূতটো গুচাবই লাগিব। পইচা 50,000 দে। আয়ো কলিজাটোৱে ফোন কৰিছে পাই। হেল্ল', অই গুটি, ক। মাহী। মাহী, মোৰ চাইকেলখন লৈ গ'লগে। চাইকেলখন লৈ গ'লগে? কি? ইমানবোৰ ঘটনা হৈ গ'ল? ৰদেম পাই, তই কন্দা কথাখন কৈ নাথাকিবি। মই চাই লওঁ কোনদিনা ছুটি পাওঁ। গৈ তোৰ চাইকেলখন যদি নেপাওঁ আকৌ এখন কিনি দিম। চাল্লা, কোন কুকুৰে এনেকুৱা কামবোৰ কৰে জানো? সৰু ল'ৰাটোৰ পৰা চাইকেলখন লৈ যোৱা কথা নে? গাঁৱতো দিন ডকাইতি হ'বলৈ ধৰিলে আৰু দেই। মাহীয়ে নহয় মোক যদি এখন চাইকেল বিচাৰি নাপাওঁ তেতিয়াহ'লে আৰু এখন নতুনকৈ কিনি দিম বুলি কৈছে। মাহীয়ে আৰু পইচা কিহৰ অভাৱ? তাতে এটাই ভাগিন পোৱালি, পাৰিবতো নকয় কিনি দিবলৈ। মাহীয়ে অকল তোক চাইকেল কিনি দিবলৈকে চাকৰি কৰি আছেতো। ঐ লোৱা, ব'ল ভিতৰলৈ ব'ল। চাইকেল চলোৱা নচলোৱা সেইবোৰ পিছৰ কথা। মহাজনৰ পুতেকক এইবাৰ হেনো ভূতে ধৰিছে। যিটো ভূতে ধৰিছে অকল হেনো পইচাকে খুজি থাকে। কি? আৰু অকণমান আগত শুনিলো অকল মহাজনৰ পুতেককে নহয় হেনো, আৰু বেলেগ ল'ৰাবোৰকো ধৰিছে ভূতে। গুটি, তই ভিতৰলৈ ব'ল বোপাই। মোৰ ইমান টকা পইচা নাই, কেনেবাকে তোৰ গাত সেইবোৰ সোমাই ল'ব লাগিলে মই ক'ৰ পৰা তোক ইমানকে পইচাখন দি থাকিম বাৰু? ব'ল বোপাই ভিতৰলৈ ব'ল। ভিতৰত যি কৰ তোৰ ইচ্ছা, মাত্ৰ বাহিৰলৈ ওলাই নাহিবি। খাওঁ, শুৱ, মোবাইল চাওঁ, যি কৰ কৰিবি। আৰু স্কুললৈ যাম নে দেউতা? নেলাগে, কেইদিনমান তই স্কুললৈও যাব নালাগে। ব'ল ভিতৰলৈ ব'ল। কথা এটা গম পাইছা নাই পাটনা? পূজা বাইদেউক যোনদিনাৰ পৰা আমাৰ লগত পাৰ্টনাৰশ্বিপত আনি ল'লো তেতিয়াৰ পৰা টকা কিন্তু ডাবুল আহিছে। মাল বেয়া তাগৰা আছে, কামত ঠিক পুৰা। বিজনেছটো কিন্তু লাহে লাহে বিৰাট হেভি বনি গৈ আছে দেই পাটনা। এইবাৰ পইচা হিচাপ কৰা মেচিন অৰ্ডাৰ কৰাতহে কথা। তাৰ আগত কিন্তু গাড়ীখন বুকিং কৰিব লাগিব বুজিছা। গাড়ীৰ কাৰণে চিন্তা কৰিছা পাটনা? গাড়ী? এতিয়া এৰোপ্লেন লোৱাৰ কথা চিন্তা কৰিব হ'ল হে? ৰূপা বাইদেউ ঘৰতে কেলকুলেশ্যনটো কৰি লওঁগে ব'লা। ব'লা। বাইকখন নোহোৱাৰ কাৰণে অকণমান অসুবিধা হৈছে, কিন্তু সেইখনতো আৰু সদায় সদায় চলাই থাকিব নোৱাৰি না। আমাৰোতো সন্মানৰ কথা এটা আছে। তাকেইতো পাটনা, লাজো লাগে না ইমান পুৰণা বাইকত উঠি ঘূৰি ফুৰিবলৈ। তাতকৈ খোজেই ভাল বুজিছা। গাড়ীখন অহালৈকে এনেকৈ চলা আৰু কেইদিনমান। আৰু আমিতো আজিকালি ধনী বুলি এনেও চবেই গম পায় পাটনা, লাজ কৰিবলগীয়া কোনো কথা নাই। আমি ভঙা চাইকেলত উঠি গ'লেও আমাৰ পইচা আছে বুলি চবেই জানে, নে কি কোৱা হে? য়েছ পাটনা। ধনী মানুহৰ কথাই বেলেগ দেই। এইটো মোৰ, এইটো আমাৰ পূজা বাইদেউ, আৰু এয়া আমাৰ পাটনা। এইটো তোমাৰ দেই পাটনা। বাইদেউ দৰ্জাখন ভালকে বন্ধ কৰিলে নাই? কৰিলো কেতিয়াবাই। কেইবাৰ সুধিলি বাৰু এতিয়ালৈকে কচোন? নিজৰ বিজনেছ কৰা পইচাখিনি হিচাপ কৰিবলৈনো মানুহে ইমান ভয় খায় নে? মই ভয়াটো দেই তই। কোনোবাই লৈ যাবহি নে কিনো? গম পোৱা নাই বুলিহে এজনীয়ে, যেতিয়া গম পাব কি বিজনেছ কৰি পালো বুলি ভাবি ভাবি পগলাই হৈ থাকিব। ভৰিতলৰ মাটি খহি যাবগে, গম পোৱা নাই? আমিও বেছি দেৰি নকওঁ ন পাটনা, গৈ থাকো ব'লা। একো এটা নাখালি আজি? কি কথা ক'বলৈ আহিছ? মোৰ ঘৰলৈ আহিছ, সুধা মুখে যাবিগে নে? আকৌ অকণমান বহচোন বহ, কিবা এটা যোগাৰ কৰি দিওঁ পটকে। খাই যা কিবা এটা ৰ। কাইলৈ দৰকাৰ হ'লে আকৌ আহিম বুজিছে। আজি বেয়া হেভি কাম এটা আছে, মানে কৈ দিছো আৰু। গাড়ী এখন ল'ম বুলি ভাবিছো, বুকিং কৰিবলৈ যাওঁ। দেখিছেই নহয় আমাৰ দুটাক এইকেইদিন কেনেকৈ খোজে ঘূৰি ফুৰিছো। মানে পইচা থাকিও নথকাৰ নিচিনা অৱস্থা হৈছে। টাইমটো মিলাব পৰা নাই আকৌ। আজি টাইম পাইছো, বোলো আজিয়ে বুকিং কৰি থৈ আহোগে। দে যা তেতিয়াহ'লে, শুভ কামত বাধা নিদিওঁ। ঐ তহঁত দুটাই কথা এটা গম পাইছনে নাই? আমাৰ গাঁৱত ডাঙৰ ঘটনা হৈ আছে নহয়। মহাজনৰ পুতেকক ভূতে ধৰিছে, অকল পইচা খুজি থকা ভূত। তহঁত দুটা সাৱধানে থাকিবি। মহাজনৰ পুতেক নে বাইদেউ? মহাজনৰ পুতেক। আৰু ভূতটোৱে হেনো অকল ল'ৰা মানুহৰ গাতে লম্ভে। সেইকাৰণে তহঁত দুটাক কৈছো, হ'ব যা, ভয় নকৰিবি। দিনকাল ভালে থাকিলে ভূতে চুতে একো কৰিব নোৱাৰে। যা গৈ থাক। পাটনা, মই যি ভাবিছো তুমিও সেইটোৱে ভাবিছানে? কেছটো নগেন বুজিছা? পইচা বিচৰা ধনী ভূতাই নামা স্বাহা। 20,000 দে জল্দি। ঐ কি লাগে তোক? অথনিৰ পৰা চিঞৰি আছো 50,000 লাগে বুলি, শুনি পোৱা নাই নেকি? দে জল্দি পইচা দে।
আকৌ ইয়াৰ একেটাই কথা। বাবা বাবা আমাক ৰক্ষা কৰক বাবা। আমি ইমানো ধনী মানুহ নহয় যে ইয়াক সদায় সদায় 50-60 হাজাৰ দি শান্ত কৰি থাকিবলৈ। ঘৰৰ পইচা খতম কৰিলেই ভূতে। চোৱা দিয়নে নিদিয় তই 20,000? পূজা পাতিবলৈ কাৰণে অলপ আগত তোক আমাৰ মায়ে 35,000 টকা দিয়া দেখিলো। পটাপট পইচা দে মোক। এইবোৰ কেনেকুৱা ভূত অ'? আজিলৈকেতো মই এনেকুৱা ভূত ক'তো দেখা নাই। সঁচাই ভূত নে মিছাই ভূত কিবা সন্দেহ হৈছে মোৰ। ঐ তই যদি মোৰ পৰা শাস্তি খাবলৈ বিচৰা নাই, যদি সঁচাই ভূত হ তেতিয়াহ'লে এই মাংসখিনি খা। আৰু যদি মই ভূত নহয় তেতিয়া তেতিয়া তোক মই 10,000 টকা দি দিম যদি তই ভূত নহয়। দিয়ক না পইচাখিনি দিয়ক না। পইচাখিনি দিয়ক। ভগৱানৰ নাম লৈছো। মই ভূত নহয়। পইচাখিনি দিয়ক। মোৰ গাটো কেনেকুৱা লাগিছে। পইচাখিনি দিয়ক মোক জল্দি। দেতা দিয়ক না পইচা দিয়ক না। মোৰ গাটো বহুত কিবা কিবা লাগিছে। দেতা মোক পইচা দিয়ক না। মা মই ভূত নহয়। মই ভূত নহয়। মোক অকল পইচা দিলে হ'ব। মই নিজে নিজে ঠিক হৈ যাম মা। পইচা দিয়ক না মা। পইচা দিয়ক না। মই ভূত নহয়। পইচা। মই কৈছো শুনক, ইয়াক বেজৰ প্ৰয়োজন নাই। ই বেলেগ কিবা বেয়া বস্তু খাইছে। ইয়াক নিচা মুক্তি কেন্দ্ৰলৈ লৈ যাওক সময় থাকোঁতেই।